Hey guys, good morning. Morning. এতিয়া ৰাতিপুৱা শুই উঠিছোঁ জাষ্ট এইফালে চাওক আমাৰ গাঁওখনৰ ৰাতিপুৱাৰ কিছু দৃশ্য এতিয়া শুই উঠি গাখীৰ খীৰালোঁ গৰু গাখীৰ খীৰালোঁ ৰাতিপুৱা আজি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ এনেই দিনটো টাইমে নাপাওঁ যিটো কৰিবলৈ ভিডিঅ' চিডিঅ' বনাবলৈ এতিয়া গাখীৰ চাখীৰ খীৰাই আজৰি হ'লোঁ এজনী হৈছে আমাৰ গৰুজনী গাখীৰ চাখীৰ খীৰাই আজৰি হ'লোঁ এতিয়া যাম কি কৰিম চাই থাকোঁচোন মোৰ ডেইলি কাৰ্যসূচী মাক টিকলি এজনী উঠি টিকটিকাই ফুৰিছে দেখিছে বেলেগ তেনেহ'লে গৈ থাকক কাৰ্যসূচী দেখক ভিডিঅ'টো ভালকৈ ক্লিয়াৰ নাহিব পাৰে বৰ মানে কুঁৱলী চুঁৱলী পৰি আছে আৰু তাতে মোবাইলত কৰা ভিডিঅ' এয়া আমাৰ কলি এজনী কলি হৈছে আমাৰ সেইজনী হৈছে বগী ইফালে আছে গাহৰি দানাটো দি লওঁ আজি আপোনালোকৰ লগে ভাগে কামবিলাক কৰি যাম আৰু দেই ঘৰত মাও নাই আনকালে মা থাকিলে গাখীৰ চাখীৰ মায়ে খীৰাই মায়ে এইবিলাক ইটো সিটো কৰি দিয়ে এতিয়া সকলোবিলাক মই কৰিবলগীয়া হৈছে মা গৈছে মাহী ঘৰ গাখীৰ খীৰালোঁ এতিয়া গাহৰি দানা দিলোঁ আৰু কি কৰোঁ চাই থাককচোন আজি ৰাতিপুৱাই পৰিৱেশ চাই লওঁ এইজনী আমাৰ টিকলি আহি আছে দেখিছে আৰু এনেকৈ পাহাৰ এখন আছে আমাৰ গাঁৱৰ মানে ঘৰৰ পৰা ওলাই থাকে অলপ বেছিকণ নহয় পাহাৰলৈ শিলডুবি চাংপাং ফেষ্টিভেল এই পাহাৰৰ ওচৰতে আমাৰ ঘৰৰ বেছি দূৰ নহয় ৱাও ৰাতিপুৱাৰ পৰিৱেশ চাওক বেলিটো ইমান ধুনীয়াকৈ ওলাই আহিছে নহয় আৰু ঘৰৰ মুখত জানখন দেখিছে ৰাতিপুৱা পানীবিলাক খুব চেঁচা হৈ থাকে ঠাণ্ডা দিন যিহেতু মুখৰ আগতে জানখন আৰু এয়া হৈছে আমাৰ ৰাতিপুৱাৰ পৰিৱেশ দেখিছে তুমি গুচি আহিছা নাই আহা এইবাৰ একেবাৰে গা পা ধুই আজৰি হৈ লওঁ তাৰপিছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ চাই লাগিছে নহয় গৰম পানী দিলেও একে ঠাণ্ডা পানী দিলেও একে গৰম ঠাণ্ডাই লাগে মানে ইমান ঠাণ্ডা ক'ব নোৱাৰা আৰু ভিডিঅ'টোৰ শেষত চাওক মোৰ কেইটামান গাৰু কভাৰৰ কালেকশ্যন আৰু আজিলৈ
ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব ঠিক আছে আজিলৈ বাই বাই আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ বাই বাই গাইজ